ষ্টাডি আসাম চেনেলটোত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি যোৱা ক্লাছত প্ৰতিশ্ৰুতি দিয়া মতে আমি প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য প্ৰতিৱেশী ৰাজ্য সম্পৰ্কে এই ক্লাছত আলোচনা কৰিম। এই ভিডিঅ'টো আপোনালোকে চোৱাৰ লগে লগে কি কৰিব, যদি এই চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এইসমূহ ভিডিঅ' আনক শ্বেয়াৰ কৰিব, যাতে এই চেনেলত দিয়া ভিডিঅ'সমূহ যাতে মানুহে চাব পাৰে, লগতে ময়ো এই ভিডিঅ'সমূহ বনাবলৈ উৎসাহ পাওঁ। যদি আপোনালোকে সেইখিনি কাম কৰি দিয়ে তেনেহ'লে কি হ'ব, মই আগন্তুক সময়ত আসাম এণ্ড ইটছ পিপল সম্পৰ্কে যি তথ্য আছে গোটেইখিনি কি কৰিম, ইয়াত ফ্ৰীকৈ প্ৰভাইড কৰাৰ ট্ৰাই কৰিম। ইয়াত যি বিষয়সমূহ উপস্থাপন কৰি সেইসমূহ আপোনালোকে যদি বিচাৰে তেনেহ'লে তলত কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব আৰু আমি কি কৰিম, এই PDF সমূহ আপোনালোকৰ হাতত দিয়াৰ ব্যৱস্থা কৰিম। তো আহক আমি আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো লৈ যাওঁ। আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যৰ প্ৰতিৱেশী ৰাজ্য। আজি আমি যেনেকৈ আলোচনা কৰিম সেইটো হ'ব কণ্টেণ্ট ৱাইজ, আমি MCQ পিছত কৰিম। MCQতকৈ আমাৰ ফাৰ্ষ্ট বেছিক নলেজটো লাগিব কিবা এটা টপিকৰ ওপৰত। আমি যদি কনচেপ্টখিনি বিল্ড আপ কৰিব পাৰোঁ তেনেহ'লে আমাৰ যেনেকৈ সেই কুৱেশ্যনবোৰ আহক আমি কি কৰিব পাৰোঁ, এইখিনি MCQখিনি আমি ছল্ভ কৰি থৈ আহিব পাৰিম। আমি এখন ভাল প্ৰিপাৰেশ্যন কৰাৰ কাৰণে কি কৰিব লাগিব, আমাৰ কনচেপ্টটো ক্লিয়াৰ থাকিব লাগিব যিকোনো এখন বিষয়ৰ ওপৰত। যেনেকৈ কুৱেশ্যন আহক আমি কি কৰিব পাৰোঁ, এই কনচেপ্টৰ জৰিয়তে আমি ভুল আৰু শুদ্ধ কোনটো আৰু কেনেকৈ কোনটোৰ কাৰণে কোন বিষয়টো কি আহিছে এইখিনি আমি কি কৰিম, অতি সহজতে মনত পেলাব পাৰিম। মানে স্মৃতি শক্তি ধৰি ৰখাৰ কাৰণে কি হয়, ভাল ব্যৱস্থাই হৈছে আমি কনচেপ্ট ক্লিয়াৰ থাকিব লাগে, বেছিক নলেজ থাকিব লাগিব যিকোনো এখন টপিকৰ কাৰণে। সেইটো কাৰণে কৈছোঁ মই গোটেইখিনি পৰীক্ষাত আহিব পৰা গোটেইখিনি তথ্য আমাৰ এই চেনেলত দিয়া নাই, মই কোৱা নাই, কিন্তু আসাম ইটছ পিপলৰ যিমানখিনি তথ্য আছে কি কৰিম, এই চেনেলত দিয়াৰ আমি অহৰহ চেষ্টা অব্যাহত ৰাখিম। তো যদি ভিডিঅ'সমূহ আপোনালোকে বিচাৰে তেনেহ'লে কি কৰিব, এই চেনেলৰ ভিডিঅ'সমূহ চোৱাৰ লগে লগে কি কৰিব, শ্বেয়াৰ কৰিব আনক, যাতে কি হ'ব, মই চাওঁ যে কি হৈছে এই ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰি আছে বা এইসমূহ বেছি সংখ্যক বা সৰহ সংখ্যক মানুহে চাই আছে। যদি তেনেকুৱা হয় তেনেহ'লে কি হ'ব, মই যি উদ্দেশ্য লৈ পেলাই এই ভিডিঅ'সমূহ দি আছোঁ এই ভিডিঅ'সমূহ কিবা আগন্তুক সময়তো চলি থাকিব, আগত গৈ থাকিব। তো সেইটো কাৰণে কৈছোঁ পলম নকৰাকৈ আজি কি কৰোঁ, এতিয়া আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। তো আজি ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি কৈ দিওঁ যে বিষয়টো আমি গমেই পাওঁ যে প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যত কি আছিল, প্ৰতিৱেশী কেইটা ৰাজ্য আছিল। সেই ৰাজ্যৰ দুটা ৰাজ্য সম্পৰ্কে বিশেষ প্ৰাধান্য পোৱা দুটা ৰাজ্য সম্পৰ্কে আজি এই ক্লাছত আমি আলোচনা কৰিম। প্ৰথমটো হৈছে কুণ্ডিল্য নগৰ, কি হ'ব, কুণ্ডিল্য আৰু শোণিতপুৰ। এই দুটা ৰাজ্য সম্পৰ্কে আমি কি কৰিম, আমাৰ ঐতিহাসিক পটভূমিৰ পৰা গোটেইখিনি তথ্য আমি জানিবলৈ চেষ্টা কৰিম। যেনেকুৱাই আহক এই দুটা টপিকৰ পৰা তেনেহ'লে আমি কি কৰিম, ভালদৰে সেইখিনি কি কৰিব পাৰোঁ, এটা মাৰ্ক এৰি নথোৱাকৈ আমি কি কৰোঁ, শুদ্ধ আনচাৰ কৰিব পাৰিম। তো আহক আমি বিষয়বস্তুৰ মাজলৈ যাওঁ। কুণ্ডিল্য নগৰ, প্ৰথমটো হৈছে আমি কুণ্ডিল্য নগৰ সম্পৰ্কে পঢ়িম। এই কুণ্ডিল্য নগৰ ক'ত আছে, কেনেকুৱা আছে, বা আজিৰ ডেটত সেই ঠাইটো কোনটো হয় সেইখিনিও আমাৰ জানিব লাগিব। তেনেহ'লে আমি থুলমূলকৈ এখন অসমৰ মেপ আমাৰ মাইণ্ডছেটত এখন কি কৰিম, আমি স্থায়িত্ব দিয়াৰ অলপ ট্ৰাই কৰিম। এইখিনি আমি ধৰি লৈছোঁ, এইখিনি অসমৰ মেপ হোৱা নাই ভালদৰে জানো, তথাপিও আমি ধৰি লৈছোঁ এখন। তো আমি যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ তেনেকুৱা এখন কি আছে মেপ। আমি জানো ইয়াত কি আছে, ব্ৰহ্মপুত্ৰ নদীটো কি আছে তেনেকুৱাই যায়। ইয়াৰ কি আছিল, 4টা ভাগ আছিল য়োগিনীতন্ত্ৰ মতে। তো সেই অনুসৰি আমি কি কৰিম, এই ক্লাছটোৰ বিষয়বস্তুখিনি আমি উপস্থাপন কৰিবলৈ ট্ৰাই কৰিম। কুণ্ডিল্য নগৰ, এই কুণ্ডিল্য নগৰটো ক'ত আছে, এই কুণ্ডিল্য নগৰটো কি আছিল, এইফালে আছে। এতিয়া চাওক, কামৰূপ প্ৰাগজ্যোতিষ ৰাজ্যৰ পূব দিশত, কোন দিশত, ইয়াতে কি আছে ইষ্ট, ইয়াতে আছে ৱেষ্ট, ইয়াতে কি আছে নৰ্থ আৰু ইয়াতে আছে চাউথ। এতিয়া কামৰূপ আৰু কি আছে প্ৰাগজ্যোতিষ ৰাজ্যৰ পূব দিশত থকা সমাৰপীঠত এই কুণ্ডিল্য ৰাজ্য অৱস্থিত আছিল। এই কুণ্ডিল্য ৰাজ্য ক'ত অৱস্থিত, ইয়াতে অৱস্থিত। কামৰূপটো ক'ত আছে, ইয়াৰ পূবফালে হয়নে নহয়, পূবফালে হৈছে কিনা নাই, পূবফালে হৈছে না। তেনেহ'লে কি আছে, ইয়াতে কি আছিল, আমাৰ এই কুণ্ডিল্য ৰাজ্যখন অৱস্থিত আছিল। এই কুণ্ডিল্য ৰাজ্য সেই সময়ত কি আছিল, আৰু এখন নামেৰে জনা গৈছিল। সেই ৰাজ্যটোৰ কি নাম আছিল বেলেগ, এই ৰাজ্যক কি আছিল, বিদৰ্ভ নামেৰেও জনা যায়। কি নামে জনা গৈছিল, বিদৰ্ভ নামেও জনা গৈছিল সেই সময়ত। তাৰপিছত এই ৰাজ্যত কোনে শাসন কৰিছিলে, এই ৰাজ্যক শাসন কৰিছিলে কি, ভীষ্মক নামৰ এজন ৰজাই কি কৰিছিলে এই সময়ত, তেওঁ কি আছিল, প্ৰবল প্ৰতাপশালী এজন ৰজা আছিলে, যিয়ে কি কৰিছিলে তাত শাসন কৰিছিলে। নেক্সট, এই চহৰখনৰ ৰাজধানীৰ নাম আছিল কুণ্ডিল্য নগৰ। যিহেতু ৰাজ্যখনৰ নামেই আছিল কি কুণ্ডিল্য ৰাজ্য, আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল কুণ্ডিল্য নগৰ। নেক্সট, এই প্ৰাচীন নগৰ ধ্বংসাৱশেষ কি আছে, শদিয়া নগৰৰ পৰা প্ৰায় 24 মাইল উত্তৰে দিক্ৰাং আৰু দিবাং নৈৰ মাজত পোৱা যায়। এতিয়া চাওক, এইটো অঞ্চলক এতিয়া বৰ্তমান কি নামে জনা যায়, শদিয়া নামে জনা যায়। আমি জানো শদিয়া ডিব্ৰুগড় ওচৰে পাজৰে অঞ্চল হয়। এই শদিয়া অঞ্চলত কি আছে, বৰ্তমান এই শদিয়া অঞ্চলত এই কুণ্ডিল্য নগৰ অৱস্থিত আছিল, যাক আমি বিদৰ্ভ নামেও গম পাওঁ। এই ৰাজ্যটো ক'ত আছে, ইয়াৰ পৰা কিমান যাব লাগিব, ওপৰৰ পিনে মানে উত্তৰৰ পিনে যাব লাগিব, 24 মাইল দূৰত যাব লাগিব। এই 24 মাইল যোৱাৰ লগে লগে কি পাম, দিক্ৰাং আৰু দিবাং নৈ পাম। এই দুটা নদীৰ মাজভাগত যি কি আছিল ঠাই আছে, সেই ঠাইতে কি আছে সেই সময়ৰ ধ্বংসাৱশেষ, সেই ৰাজ্যখনৰ পৰিচয় আমি পাওঁ। এই ধ্বংসাৱশেষখিনি ক'ত পাওঁ, এই দুটা নদীৰ মাজভাগত আমি পাওঁ। নেক্সট কি আছে, ৰুক্মিণী এই ভীষ্মক ৰজাৰ কি আছিল, এগৰাকী জীয়াৰী আছিল। তো অৰ্থাৎ কাৰ কন্যা আছিলে, ৰুক্মিণী
ভীষ্মক ৰজাৰ আছিলে। তাৰপিছত এই ৰুক্মিণী ককায়েকৰ নাম কি আছিল? ৰুক্মবীৰ। বীৰ মানে আমি কি বুজি পাওঁ? বীৰ, পুৰুষ তেনেকুৱা হয়। তাৰমানে কি আছিল? তেওঁৰ ভায়েকৰ নাম কি আছিল? ককায়েকৰ নাম কি আছিল? ককায়েকৰ নাম আছিল ৰুক্মবীৰ আৰু তেওঁৰ নাম আছিল ৰুক্মিণী। এই ৰুক্মিণী কি হৈছিলে? বিবাহ দিব বিচাৰিছিলে। ৰুক্মবীৰে বিবাহ দিব বিচাৰিছিলে। কাৰ ওচৰত বিবাহ দিব বিচাৰিছিলে? দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণ কি আছিল? এই ৰুক্মিণীক হৰণ কৰি বিবাহ কৰিছিলে। কোনে বিবাহ কৰিছিলে এই ৰুক্মিণীক? আমি গম পাওঁ যে কি শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহ হৈছিলে। কেনেকৈ বিবাহ হৈছিলে? হৰণ কৰি পেলাই লৈ গৈ পেলাই কি আছিল? বিবাহ কৰিছিলে। এই ৰুক্মিণীকে ককায়েক কি আছে? ৰুক্মবীৰে কি কৰিছিলে? ভাবিছিলে যে চেদি নামৰ ৰাজ্য এখনৰ কি আছিল? ৰজা আছিল শিশুপাল। এই শিশুপালৰ লগত কি আছিল? তেওঁ বিয়া দিয়াৰ কথা ভাবিছিলে। কিন্তু সেই অনুসাৰে কি আছিল? এই কামটো হোৱা নাছিলে। কাৰণ ইয়াৰ আগতে শ্ৰীকৃষ্ণ তেওঁক হৰণ কৰি পেলাই বিবাহ কৰিছিলে। এতিয়া চাওক, ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক স্বামীৰূপে আশা প্ৰকাশ কৰি ৰাজপুৰোহিত বেদনিধিৰ জৰিয়তে কি হৈছিল? বাৰ্তা প্ৰেৰণ কৰিছিল। কাৰ ওচৰত বাৰ্তা প্ৰেৰণ কৰিছে? শ্ৰীকৃষ্ণৰ ওচৰত বাৰ্তা প্ৰেৰণ কৰিছিলে, যাতে কি কৰিব পাৰে? এই ৰুক্মিণীয়ে তেওঁক স্বামীৰূপে শ্ৰীকৃষ্ণক পাব পাৰে। ইয়াৰ ফলস্বৰূপ কি হৈছে? শ্ৰীকৃষ্ণ আহি তেওঁক হৰণ কৰি লৈ পেলাই বিবাহ কৰিছিলে। এই ঘটনাটোক লৈ পেলাই কি কৰিলে? এই শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ এই বিবাহ পৰ্যায়টোক লৈ পেলাই কি কৰিলে? আমাৰ শ্ৰীমন্ত শংকৰদেৱে কি কৰিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন নাটক লিখিলে। এই নাটকটোৰ নাম কি আছিল? ৰুক্মিণী হৰণ। যিহেতু শ্ৰীকৃষ্ণই কি কৰিছিলে? ৰুক্মিণীক হৰণ কৰি লৈ গৈছিলে, এইটো কাৰণে কি আছিলে? এই নাটকটোৰ নাম ৰাখিছিলে ৰুক্মিণী হৰণ। কি আছিল? ৰুক্মিণী হৰণ নামক এখন নাটক লিখিছিলে। ইয়াৰ পিছত ভাগৱত পুৰাণত ভীষ্মক ৰজা আৰু তেওঁৰ ৰাজ্য বিদৰ্ভ নামেও জনা গৈছিল। এই বিদৰ্ভৰ নামটো ক'ত জনা গৈছিল? এই জনা গৈছিল ভাগৱত পুৰাণত কি আছিল? জনা গৈছিল। এই ভাগৱত পুৰাণটো কি আছিল? কাৰ লগত জড়িত আছিল? শ্ৰীকৃষ্ণৰ লগত জড়িত আছিল। এইখিনি আমি গম পাওঁ। ঠিক আছিল? তাত কি নামে উল্লেখ আছিলে? এই ৰাজ্যখনৰ বিদৰ্ভ নামেও জনা গৈছিল। এতিয়া চাওক, এতিয়া আমি পঢ়িম কুণ্ডিল্য নগৰটোৰ পিছত আমি কি কৰিম? এতিয়া শোণিতপুৰ ৰাজ্য কেনেকৈ হ'ল, ইয়াৰ ঐতিহাসিক পটভূমিত কেনেকৈ ঘটনা ঘটিছিলে আৰু সেইসমূহ কি আছিলে, সেইখিনি আমি কি কৰিম? এতিয়া জানিবলৈ চেষ্টা কৰিম। এতিয়া চাওক, আমি আলোচনা কৰিম শোণিতপুৰ ৰাজ্য। এই শোণিতপুৰ ৰাজ্যত কি হৈছিলে? এসময়ত যেতিয়া কি আছিলে? নৰকাসুৰ ৰাজত্ব কৰিছিলে, প্ৰাগজ্যোতিশ্বৰ মানে কামৰূপত ৰাজত্ব কৰি আছিলে। এই সময়ত মানে একেটা সময়ত কি আছিল? শোণিতপুৰৰ কিছু ৰাজ্যত কি আছিল? বান নামৰ এজন ৰজাই কি কৰিছে? ৰাজত্ব কৰি আছিলে। আৰু দুজনৰ মাজত কি আছিল? এই দুজনৰ মাজত কি আছিল? বন্ধুত্ব আছিল। কেনেধৰণৰ বন্ধুত্ব আছিল? অন্তৰংগ বন্ধুত্ব আছিল। কাৰ মাজত? নৰকাসুৰ আৰু শোণিতপুৰ ৰাজ্য কি আছিল? বান। তাৰমানে কি হৈছে? নৰকাসুৰ আছিল কামৰূপ ৰাজ্য শাসন কৰি আছিলে এইফালে, আনফালে কৰি আছিলে বান ৰজাই কৰিছিলে শোণিতপুৰ ৰাজ্যত শাসন কৰি আছিলে। এই ৰাজ্যৰ কি আছিল? এই বান ৰজা দৈত্যৰাজ বালিৰ পুত্ৰ আছিল। কাৰ পুত্ৰ আছিল? দৈত্যৰাজ বালিৰ পুত্ৰ আছিল। যে শোণিতপুৰত যি কি আছিল ৰজা আছিলে, বান ৰজা, এই বান ৰজা আছিল বালিৰ পুত্ৰ আছিল। কোন আছিল? তেওঁ কাৰ পুত্ৰক আছিল? বালিৰ পুত্ৰ। তাৰপিছত বান শিৱভক্ত আছিল। বান কি আছিল? কাক উপাস্য দেৱতা হিচাপে মানি লৈছিল? শিৱক। এইটো কাৰণে কিছে তেওঁ যেতিয়া বিপদত পৰিব, তেওঁ যেতিয়া কি হ'ব? যুদ্ধত অৱতীৰ্ণ হ'ব, তেতিয়া কি কৰিব? শিৱ আহি পেলাই, অৰ্থাৎ শিৱ মানে হৰ আহি পেলাই কি কৰিব? তেওঁক ৰক্ষা প্ৰদান কৰাৰ কাৰণে কি হ'ব? ওচৰত আহিব বা যুঁজ দিব। এতিয়া চাওঁ যে বান শিৱভক্ত আছিল। বৰ্তমান তেজপুৰ নগৰত থকা মহাভৈৰৱ শিৱ মন্দিৰটো তেওঁ নিৰ্মাণ কৰিছিল। কুৱেশ্যন আহিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেজপুৰত থকা মহাভৈৰৱ শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে? এই বান ৰজাই নিৰ্মাণ কৰিছিল। যিহেতু তেওঁ কি আছিল? উপাস্য দেৱতাই আছিল শিৱ। ইয়াৰ পিছতো চাওঁ, ইয়াৰ পিছত হৈছে বান ৰজা আছিল কি আছিল? বান ৰজাৰ জীয়াৰী আছিল কি? উষা। কোন আছিল? উষা। এতিয়া উষা যেতিয়া ডাঙৰ হ'বলৈ ধৰিলে, তেতিয়া কি তেওঁক প্ৰটেকশ্যন দিব লাগিব কি নাই? তেওঁক যাতে কোনো হৰণ কৰি লৈ নাযায়, সেইটো কাৰণে কি কৰিলে? এই সময়ত তেজপুৰ চহৰৰ মাজমজিয়াত এখন কি কৰিলে? চাওক, উষাৰ ডাঙৰ হোৱাৰ বাবে বানে কি কৰিলে? ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ উষা নগৰ সাজি কি কৰিলে? উষাৰ নামত এখন নগৰ সাজি দিলে। এই নগৰৰ চাৰিওফালে কি অগ্নিগড়েৰে বেৰ দি তাৰ ভিতৰত থাকিব দিছিল, যাতে কিছে তেওঁ সুৰক্ষিত অৱস্থাত থাকে। কিন্তু উষাই কি বিচাৰিছিলে? উষায়ো বিচাৰিছিলে ৰুক্মিণীৰ নিচিনা যে উষাই সখীৰ সহায়ত কি কৰিলে? শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কৌৰক কি কৰিলে? গন্ধৰ্বৰ মতে বিবাহ কৰিছিলে। কাৰ সহায় লৈ পেলাই? তেওঁ কি কৰিলে? তাতে আছিলে বেদনীতিৰ সহায়ত, পুৰোহিতৰ সহায়ত কৰিছিলে। ইয়াতে আকৌ কি হ'ল? উষাই এতিয়া সখীৰ সহায়ত কি কৰিলে? তেওঁ বিবাহ কৰিব বিচাৰিলে অনিৰুদ্ধৰ লগত। তেওঁ অনিৰুদ্ধ কোন আছিল? শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল। শ্ৰীকৃষ্ণৰ নাতিয়েকৰ লগত কি হ'ল? গন্ধৰ্বৰ মতে মানে হৈছে মনে মনে বিবাহ কৰা। আৰু ইয়াতে আছে অনিৰুদ্ধ কৌৰ না। এতিয়া চাওক, এই সখীজন কোন আছিল? সখীজনৰ নাম আছিল চিত্ৰলেখা নাম আছিল। এইটো ইয়াতে দিয়া নাই যদিও মনত ৰাখিব যে ইয়াতে কি হ'ব? চিত্ৰলেখা নামৰ তেওঁৰ সখীক আছিল। এই বিবাহ কেন্দ্ৰ কৰি কি হ'ল? বান ৰজাই কি কৰিলে? অনিৰুদ্ধক বন্দী কৰি ৰাখিলে। বান ৰজাই যেতিয়া জানিব পাৰিছিলে, তেতিয়া কি কৰিব? অনিৰুদ্ধক এনেই এৰি দিব নেকি? এনেই এৰি দিয়া নাই। তেওঁ কি কৰিলে? তেওঁ বন্দী কৰি ৰাখি দিলে অনিৰুদ্ধ। এতিয়া যেতিয়া কি কৰিব? শ্ৰীকৃষ্ণ নাতিয়েক বন্দী অৱস্থাত থাকিব, তেতিয়া শ্ৰীকৃষ্ণ বহি থাকিব নেকি? এনেতো বহি নাথাকে। ইয়াৰ ফলত কি হ'ল? বান ৰজা আৰু শ্ৰীকৃষ্ণৰ সৈতে কি হ'ল? যুদ্ধ সংঘটিত হ'ল। শ্ৰীকৃষ্ণ আহি কি কৰিলে? বান ৰজাৰ লগত কাজিয়া সূত্ৰপাত কৰিলে। এতিয়া আমি চাওঁ যে কি আছিলে, আগতে আমি কৈছিলোঁ যে কি বান ৰজা যিহেতু কি আছিল? শিৱভক্ত আছিল। পৰম শিৱভক্ত হোৱাৰ কাৰণে শিৱে কি কৰিছিলে? এই যুদ্ধত অৱতীৰ্ণ হৈছিল
লগত কি হৈছিল শ্ৰীকৃষ্ণৰ লগত যুদ্ধত অৱতীৰ্ণ হৈছিল ইয়াৰ কাৰণে ইয়াক কি বুলি কোৱা হয় কি যুদ্ধ হৰিহৰৰ যুদ্ধ কি যুদ্ধ বুলি কোৱা হয় হৰিহৰৰ যুদ্ধ বুলি এই যুদ্ধত বান কিছে সপক্ষে স্বয়ং শিৱৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হয় বাবে এই যুদ্ধ কি যে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় কি হ'ব হৰিহৰৰ যুদ্ধ যি হৰি মানে কি বুজাইছে হৰি মানে শ্ৰীকৃষ্ণ আৰু হৰ মানে শিৱক কোৱা হৈছে এই দুজনৰ মাজত কি হৈছিল যুদ্ধ হৈছিলে যাৰ কাৰণে কি ইয়াক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় এই যুদ্ধত কি হৈছিল বান ৰজা হাৰিছিল কোনে হাৰিছিল বান ৰজা হাৰিছিল শ্ৰীকৃষ্ণত হাৰিব নোৱাৰে এতিয়া এই যুদ্ধৰ ক্ষেত্ৰত অসংখ্য মানুহ কিছু মৃত্যুমুখত পৰিছিলে আনকি মানুহৰ তেজেৰে হেনো নৈ বৈ গৈছিল যেতিয়া যুদ্ধ এখন হয় এনেতো বহি নাথাকে দুপক্ষৰ মাজত কি হয় লৰাই হ'বই যেতিয়া লৰাই হ'ব তেতিয়া কি হ'ব এজন আনজনক কি হ'ব যেনেকৈ পাৰে তেনেকৈ কি কৰিব মাৰিবলৈ ল'ব ফলত কি হ'ব অসংখ্য মানুহৰ তেনে যুদ্ধত কি হয় অসংখ্য মানুহৰ মৃত্যুবৰণ হয় আৰু কি হয় তেজেৰে লুটুৰি পুটুৰি খায় যে তেনেকৈ কি এই তেজেৰে কি হৈছিলে নৈ বৈ গৈছিলে সেই সময়ত তো সেইকাৰণে কি তেতিয়াৰ পৰা এই উষা নগৰক কি নামেৰে নামাকৰণ কৰা হ'ল শোণিতপুৰ বা তেজপুৰ নামে জনা হ'ল মানে তেজ বহিছিলে তো এইটো কাৰণে কি হৈছে ইয়াক শোণিতপুৰ বা তেজপুৰ বুলি কোৱা হ'ল নেক্সট কি আছে উষা অনিৰুদ্ধ এই কাহিনীক লৈ কবি চন্দ্ৰ ভাৰতীয়ে কোনে আগতে কি কৰিছে শ্ৰীমন্ত শংকৰদেৱে কি আছিলে ৰুক্মিণী হৰণ বুলি লিখিছিলে ৰুক্মিণী হৰণ কৰি লৈ যোৱাৰ কাৰণে ৰুক্মিণী হৰণ কৰিছিলে নাটক লিখিছিলে এতিয়া চন্দ্ৰ ভাৰতীয়ে কি লিখিলে কুমাৰ হৰণ আৰু কুমাৰ হৰণ মানে কাক কৰিলে ইয়াতে কুমাৰ মানে কাৰ কথা কোৱা হৈছে ইয়াত অনিৰুদ্ধৰ কথা কোৱা হৈছে আৰু পিছত পীতাম্বৰ দ্বিজে কি কৰিলে উষা পৰিণয় লিখিলে এই দুটা মনত ৰাখিব চন্দ্ৰ ভাৰতীয়ে কি লিখিছে কুমাৰ হৰণ আৰু পীতাম্বৰ দ্বিজে কি লিখিলে উষা পৰিণয় লিখিছিল যদি ক্লাছটো ভাল লাগিছে তেনেহ'লে কি কৰিব আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পিছত আপোনালোকে কোনখিনি ক্লাছ লাগে আৰু কেনেকুৱা হৈছে এইখিনি আপোনালোকে ক'ব লাহে লাহে আমি কি কৰিম ক্লাছখিনি ভালদৰে চলাই নিয়াৰ ব্যৱস্থা কৰিম যিহেতু আমি প্ৰথম অৱস্থাতে কি আছে এই ভিডিঅ'খিনি দি আছোঁ ক্লাছখিনি কৰি আছোঁ যদি আপোনালোকে ভাল পায় তেনেহ'লে লাহে লাহে আমাৰ এই ক্লাছসমূহৰ যি কণ্টেণ্টটো আছে আৰু ভাল হোৱাৰ কি ব্যৱস্থা কৰিম তো আহক আমি কোনো এটা কণ্টেণ্ট আমি বাদ নিদিওঁ নেক্সট আমি যি টপিকটো কৰিম এই টপিকটো আমি কি কৰিম এই ক্লাছটোৰ শেষত গৈ পেলাই আমি কি আমি জনাই দিম যে কি কৰিম আমি নেক্সট ক্লাছটো কি কৰিম এতিয়া চাওক কি কৰিম নেক্সট টপিকটো কামৰূপ ৰাজ্য কেইটামান উল্লেখযোগ্য ৰাজবংশ আৰু বিখ্যাত ৰজাৰ ৰাজত্বকাল সম্পৰ্কে কি কৰিম আমি পঢ়িম যোৱা ক্লাছত যেনেকুৱা প্ৰতিশ্ৰুতি দি আহিছিলোঁ তেনেকুৱা প্ৰতিশ্ৰুতি মতে আমি কি হৈছে ডেইলি আমি এটা এটাকৈ ক্লাছ দি গৈ আছোঁ পাৰিলে আমি কি কৰিম সেই ভিডিঅ'সমূহ যদি ভালদৰে আৰু বেছি মানুহে যদি চায় শ্বেয়াৰ কৰি যায় তেনেহ'লে কি কৰিম এই ক্লাছসমূহৰ সংখ্যা আমি কি কৰিম বঢ়াবলৈ চেষ্টা কৰিম তো যদি আপোনালোকে সহায় কৰে এইখিনি কৰি পেলাই তেনেহ'লে কি কৰিম আগন্তুক দিনকেইটাত আমি এটা দিনত কেইবাটাও ক্লাছ দিয়াৰ ব্যৱস্থা কৰিম আৰু লাইভ ক্লাছো দিয়াৰ ব্যৱস্থা চলি আছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে কি কৰিব পাৰোঁ আমি লাইভ ক্লাছো আহিব পাৰোঁ তো এইখিনিলৈকে আজিলৈকে ইমানে দিনটো শুভ হওক